ধনিয়াৰে হয়তো মাংস আপোনালোকে বিভিন্ন ধৰণেৰে বনাই খাইছে, কিন্তু আজি মই বনোৱা ধৰণে ঘৰত এবাৰ বনাই ট্ৰাই কৰি চাবচোন। তাৰ বাবে মই মাংসখিনিত প্ৰথমতে নিমখ, হালধি আৰু অলপমান তেল দি ভালদৰে ইয়াক সানি ল'ম। তাৰপিছতে মাংসখিনি অলপ সময়ৰ কাৰণে ঢাকন দি ঢাকি থৈ দিম। এতিয়া মই বিলাহী আৰু ধনিয়াৰ এটা ধুনীয়া পেষ্ট বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ, আৰু তাৰ বাবে মই ধনিয়া আৰু বিলাহীখিনি মিক্সি বাতিটোত দি ইয়াক মই ভালদৰে পেষ্টটো বনাই ল'ম। এয়া মোৰ ধনিয়া পেষ্টটো ৰেডি হ'ল। এতিয়া আদা নহৰুখিনিও খুন্দি ল'লোঁ। এতিয়া গেছত মই পেনখন বহাই লৈ অলপ গৰম হ'বলৈ দিম। এতিয়া ইয়াত মই মিঠাতেলখিনি অলপমান গৰম হ'বলৈ দিম। তাৰপিছত ইয়াত মই তেজপাত, শুকান জলকীয়া আৰু দুটামান লং ইলাচি দি লৈছোঁ। তাৰপিছতে এতিয়া মই কাটি থোৱা ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি আমি অলপ সময় ভাজি ল'ম, কাৰণ পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব লাগিব, সেইবাবে পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি ভাজি যেতিয়া অলপমান ৰঙচুৱা হ'ব, তাত মাংসখিনি দি দিম। মাংসখিনি অলপ সময় লৰাই লৈ 2-3 মিনিটমান সময়ৰ বাবে ইয়াক ঢাকন দি ঢাকি থৈ দিম। এতিয়া 2-3 মিনিটমানৰ পিছত আকৌ এবাৰ মাংসখিনি ভালদৰে লৰাই ল'ম। দেখিছে নহয় কি ধুনীয়া এটা ৰং উঠি আহিছে। এতিয়া ইয়াত মছলাখিনি দি দিম। মই জিৰা, ধনিয়া আৰু মিট মছলা ব্যৱহাৰ কৰিছোঁ। মছলাখিনি দি ভালদৰে লৰাই লৈ এবাৰ আকৌ ঢাকন দি অলপ সময়ৰ বাবে ইয়াক ঢাকি থৈ দিম। এতিয়া আকৌ ইয়াত আমি কাটি থোৱা আলুখিনি দি দিম। আলুখিনি দি লৰাই লৈ ইয়াক আকৌ অলপ সময়ৰ বাবে ঢাকন দি ঢাকি থৈ দিম। এতিয়া আকৌ এবাৰ আমি ভালদৰে এইখিনি যাতে লাগি নধৰে আকৌ এবাৰ লৰাই ল'ম। তাৰপিছতে ইয়াত আমি যিখিনি ধনিয়া আৰু বিলাহী পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিম। এইখিনি দি লোৱাৰ পিছত আমি অলপ সময় লৰাই লৈ আকৌ 2-3 মিনিটমান সময়ৰ বাবে ঢাকন দি থৈ দিম, যাতে ধনিয়া আৰু বিলাহীখিনি এটা ধুনীয়া ৰং আহে। এয়া ধনিয়াখিনি, বিলাহীখিনি দি ঢাকি থৈ দিয়াৰ পিছত দেখিছেনে মাংসখিনি কি ধুনীয়া এটা ৰং আহিছে। তাৰপিছতে ইয়াত মই জোখমতে অলপ পানী দিছোঁ। আপোনালোকে নিজৰ জোখমতে পানী দি ল'ব। মই বেছি পানী ব্যৱহাৰ কৰা নাই, অলপে পানী দিছোঁ। তাৰপিছতে এই পানীখিনি দি লোৱাৰ পিছত ইয়াক অলপ সময়ৰ কাৰণে আকৌ ঢাকি দিছোঁ। এয়া দেখিছে নহয় মাংসখিনি কি ধুনীয়াকৈ এটা উতল আহি গৈছে। এতিয়া মই ইয়াক ইমানখিনি জোখতেই, যাতে গ্ৰেভিটো ইমানটোৱে হৈ থাকে, তাৰ বাবে ইয়াক এনেদৰে ৰাখি দিম। এয়া দেখিছেনে মাংসখিনি কি ধুনীয়া এটা ৰং উঠি আহিছে। আপোনালোকে এনেদৰে এবাৰ ঘৰত বনাই খাই চাবচোন। ধন্যবাদ।